অসম টিপছ চেনেলটো যদি সাবস্ক্ৰাইব কৰা নাই তেনেহলে সাবস্ক্ৰাইব বাটনটো ক্লিক কৰি সাবস্ক্ৰাইব কৰি লওক আৰু নতুন নতুন ভিডিঅ' চাবলৈ বেল আইকনটো টিপি দিয়ক। ফ্ৰেণ্ডছ, অসম টিপছ চেনেলটোলৈ আপোনালোকক আকৌ এবাৰ স্বাগতম জনাইছোঁ। ফ্ৰেণ্ডছ, আপোনালোকৰ বাবে মই এখন পাৱাৰ বেংক চাৰ্জাৰ ফ্লিপকাৰ্টৰ পৰা অৰ্ডাৰ কৰি আনিছোঁ, যিটোৰ আনবক্সিং আজি আপোনালোকৰ সন্মুখত কৰিম। তো বলক বাকচটো আনবক্সিং কৰি লওঁ বা বাকচটো কাটি লওঁ। চ' মই বাকচখন কাটিবলৈ মই এটা ব্লেড ইউজ কৰিছোঁ আৰু এই ব্লেডৰ সহায়ত মই এই বাকচখন কাটি ল'ম। কাটাৰ পিছত আপোনালোকে চাব পাৰিব যে বাকচখনৰ মাজত সেই মই অৰ্ডাৰ কৰা ইনটেক্সৰ পাৱাৰ বেংক চাৰ্জাৰখন ইয়াত আছেনে নাই। তো কাটালৈকে আপোনালোকে অপেক্ষা কৰক, আপোনালোকে চাব পাৰিব। তো মই এই বাকচখন আপোনালোকৰ সন্মুখত এখন ব্লেড ইউজ কৰি কাটি আছোঁ। তো কটা শেষে হৈছে আৰু অলপমান আছে কাটিবলৈ। তো কটা শেষ হোৱাৰ পাছতে আপোনালোকে চাব পাৰিব। চ' ফ্ৰেণ্ডছ, বাকচখন কটা হ'ল, এয়া আপোনালোকৰ সন্মুখত বাকচখন এতিয়া মুকলি কৰিবলৈ লৈছোঁ। ইয়াতে আপোনালোকে চাব পাৰিছে যে আপোনালোকৰ সন্মুখত বাকচটোৰ মাজত এখন মানি ৰিচিপ্ট আছে, যিটো মানি ৰিচিপ্ট এই বস্তুটোৰ কিমান দাম লৈছে আৰু এই বস্তুটোৰ যাৱতীয় বস্তু লিখা আছিল ইয়াত। এইখন হৈছে ইনটেক্সৰ মেনুৱেল ইউজাৰ হয়, পাৱাৰ বেংকটোৰ মেনুৱেল ইউজাৰ হয়। কেনেকৈ বস্তুৰ ইউজ কৰিব লাগে, কেনেকৈ চাৰ্জাৰখন লগাব লাগে, কেনেকৈ ক'ত কি কৰিব লাগে, এই গোটেই বস্তুখিনি ইয়াত ডিটেইলছ দিয়া আছে। তো এইটো মই পেলাই দিলোঁ, পাছত চাম বাৰু। এতিয়া আপোনালোকে চাবলৈ পাইছে মেইন বস্তুটো, যিটো মেইন বাকচখনত ইনটেক্সৰ চাৰ্জাৰখন, ইনটেক্সৰ পাৱাৰ বেংকখন তাত সোমাই ৰখা হৈছে। তো আপোনালোকে চাব পাৰিছে মই বাকচটো খুলি আছোঁ। ইয়াৰ চাব পাৰিছে পেকেটৰ মাজত পাৱাৰ বেংকডাল আছে। এয়া পাৱাৰ বেংকডাল লাহেকৈ ওলাই আহি খুব এটা ভাল কালাৰ্ছ, মই হোৱাইট কালাৰ্ছত অৰ্ডাৰ কৰিছিলোঁ। এইখন হয় পাৱাৰ বেংকটো চাৰ্জ কৰাৰ USB কেবল। এইটো USB কেবলৰ জৰিয়তে আপোনালোকে ডাইৰেক্ট পাৱাৰ বেংকৰ পৰা মোবাইলতো কানেক্ট কৰি চাৰ্জ দিব পাৰে আৰু এই USB কেবলডাক আকৌ এখন চাৰ্জাৰত লগাই বা আপোনাৰ লেপটপ কম্পিউটাৰত USB পিনত কানেক্ট কৰি এই বেটাৰীখন চাৰ্জো কৰিব পাৰে। তো এইখন পেলাই দিলোঁ। এতিয়া আপোনালোকক মেইন বস্তুটো দেখুৱাম। বেটাৰীখন হৈছে 1100 mAh বেটাৰী, খুব ভাল ষ্টেণ্ড বাই দেখুৱাব। ইয়াতে আপোনালোকে 3টা USB পিন দেখিবলৈ পাইছে। 3টা USB পিনত কানেক্ট কৰি আপোনালোকৰ মোবাইলখন চাৰ্জ কৰিব পাৰিব। এইটো হৈছে পাৱাৰ বাটন, যিটো পাৱাৰ বাটনৰ জৰিয়তে এখন LED টৰ্চ লাইট আছে, এই LED টৰ্চ লাইটখন জ্বলাব পাৰিব। ইয়াত আপোনালোকে চাব পাৰিছে এইটো হ'ল LED টৰ্চ লাইট। এইটো এতিয়া আপোনালোকে চাব পাৰিব, মই জ্বলাই দেখুৱাম। পাৱাৰ বাটনটো আপোনালোকে ডাবল ক্লিক কৰিব। পাৱাৰ বাটনটো ডাবল ক্লিক কৰাৰ লগে লগে LED টৰ্চ লাইটখন জ্বলি গৈছে। চাওক, LED টৰ্চ লাইটখন জ্বলি গৈছে। আকৌ ডাবল ক্লিক কৰাৰ পাছত LED টৰ্চ লাইটখন ছুইচ অফ হ'ব। তো ফ্ৰেণ্ডছ, এইটোৱে আছিল আজি আপোনালোকৰ সন্মুখত আনবক্সিং কৰিবলগীয়া বস্তুটো হ'ল ইনটেক্সৰ পাৱাৰ বেংক। ফ্ৰেণ্ডছ, ভিডিঅ'টো চোৱাৰ বাবে আপোনাক ধন্যবাদ। যদি ভিডিঅ'টো ভাল লাগে তেনেহ'লে লাইক দিয়ক আৰু কমেণ্ট কৰক আৰু মোৰ চেনেলটোক নতুন নতুন ভিডিঅ' চাবলৈ চেনেলটোক বিনা পইচাত ছাবস্ক্ৰাইব কৰি থওক। ধন্যবাদ।